প্ৰতাৰণা। এই শব্দটো মাথো শুনিহে আছিলোঁ। ইয়াৰ অন্তৰালত থকা গভীৰ সত্যটো সেইদিনাহে উপলব্ধি কৰিব পাৰিছোঁ, যিদিনা মই নিজেই ইয়াৰ সন্মুখীন হ'লোঁ। তোমাক যদি মই প্ৰয়োজনতকৈ অধিক বিশ্বাস নকৰিলোহেঁতেন, তেতিয়া মোৰ ইমান কষ্ট আজি নহ'লহেঁতেন। মই ভাবিছিলোঁ মোতকৈ আৰু তোমাৰ আপোন কোনো হ'ব নোৱাৰে। মই ভাবিছিলোঁ তোমাৰ অন্তিম ঠিকনা মোৰ হৃদয়খনেই। কিন্তু তোমাৰ অন্তিম ঠিকনা মোৰ হৃদয়খন নাছিল। মোৰ প্ৰতি তোমাৰ ভালপোৱাবোৰ তুমি পেঞ্চিলেৰে লিখিছিলা আৰু ৰবৰেৰে মোহাৰি পেলালা। কিন্তু মই যে তোমাৰ প্ৰতি মোৰ ভালপোৱাবোৰ কলমেৰে লিখিছিলোঁ, কেতিয়াও মোহাৰিব নোৱাৰাকৈ। তোমাৰ ভালপোৱাবোৰত মই সপোন ৰচি পেলাইছিলোঁ, কিন্তু সেয়া যে তোমাৰ অভিনয়হে আছিল, মই ধৰিবই নোৱাৰিলোঁ। তোমাৰ ভালপোৱাৰ পাছত দৌৰোঁতে নিজকে হেৰুৱাই পেলাম বুলি কেতিয়াও ভবা নাছিলোঁ। এতিয়া মই দুখতেই সুখী হ'বলৈ শিকিছোঁ। তোমাৰ সুখ যাৰ লগত, তুমি তেওঁৰ ওচৰতে থাকা। মাথো তোমাক ধন্যবাদ। তোমাৰ কাৰণে আজি মই প্ৰতাৰণা শব্দটোৰ লগত চিনাকি হোৱাৰ সুবিধা পালোঁ।